হোষ্টেল আহি সোমাই আচৰিত হ'ল সন্ধ্যা আৰু প্ৰিয়া। প্ৰথম মহলাত কোনোবাই চিঞৰি চিঞৰি গালি পাৰি আছে। বিদিশাৰ লগতে সন্ধ্যাও গৈ দেখে কালি লগ পোৱা ৰীণাবা। শেষ কৰিলেও এই অভদ্ৰকেইটা। নোৱাৰোঁ আৰু মই নাথাকোঁ যা হোষ্টেলত। কৰিডৰতে থিয় হৈ ৰীণাৰ গালি। কিনো হ'ল বিদিশাবা, কাক গালি দি আছে? ৰীণাবাই ভয়ে ভয়ে সুধিলে সন্ধ্যাই। ৰীণাৰ ৰুমৰ কাষৰ গছজোপালৈ আঙুলিয়ালে বিদিশা। সন্ধ্যাই আগুৱাই গৈ দেখে এটা মলুৱা হৰলিক্সৰ টেমাৰ পৰা বিস্কুট উলিয়াই খাই আছে। বান্দৰ! আশ্চৰ্যত চিঞৰি উঠিল সন্ধ্যাই। বান্দৰ নহয়, ইহঁত মস্ত চোৰ। চোৰো নহয়, ডকাইত এইকেইটা। গলিনে তই? ৰীণাই চোচা লোৱা দেখি বান্দৰটো আঁতৰি। তোক চাগে সীতা বুলি ভাবিছিল, বুজিছ ৰীণা? সেইকাৰণে খবৰ কৰিবলৈ আহি থাকে। কাষৰ ৰুমৰ দীপ্তিয়ে চিঞৰিলে। সীতা নহয়, কোনোবা দিনা ৰাৱণ হৈ ইহঁতৰ নেঙুলত জুই লগাম, চাই থাক। ৰীণাৰ উত্তৰত হাঁহিৰ জোৱাৰ। বঢ়িয়া, নেক্সট কালচাৰেল ৰেলী তই খাটাং ৰাৱণ। এইবাৰ দীপাবা আহিল। খং উঠি আছে, জোকাই নাথাক বুলি ৰুমলৈ ফুৰফুৰাই সোমাই গ'ল ৰীণা। বিদিশা দীপ্তিহঁতেও গৈ বান্দৰে চেদেলি ভেদেলি কৰি যোৱা ৰীণাৰ ৰুমটো ঠিক কৰাত লাগিল। কোনোবা এজনীয়ে ঝাৰু এডাল আনি সাৰিব ধৰিলে। গোটেই দৃশ্যবোৰ ৰুমৰ বাহিৰৰ বেৰখনত আউজি চাই আছে সন্ধ্যা। ৰীণাই এষাৰো নোকোৱাকৈ গোটেই কেইজনীয়ে কামত লাগিলে। এই যে সহায়বোৰ, এই যে মৰমবোৰ, এই যে আপোন আপোন ভাৱবোৰ হয়তো হোষ্টেলতে সম্ভৱ। সঁচাকৈ জীৱনৰ আদিপাঠ এই হোষ্টেল। নজনাকৈ এটি মৰম লগা পৰিয়ালত সোমাই পৰিছিল সন্ধ্যা। নবোৱাৰী বাহিৰতে ৰলা যে, আহা সোমাই। ৰীণাৰ মাতত সন্ধ্যাই বুজিলে আগৰ ফ্ৰমত আহি গ'ল ৰীণাবা। পাছত আহিবি বুলি কৈ বিদিশাই লৈ আনিলে সন্ধ্যা। ভাত খাই বিচনাত উঠিল দুয়োজন। সন্ধিয়া ফোনৰ শব্দ সাৰ পালে সন্ধ্যাই। এফালৰ পৰা কৈ গ'ল মাকক দিনটোৰ কাহিনীবোৰ। মাকেও মন কৰিলে কালিতকৈ আজিৰ মনটো ফৰকাল। সঁচাই এজনী ছোৱালীৰ বাবে মাকতকৈ প্ৰিয় বান্ধৱী আৰু কোন হ'ব পাৰে। প্ৰিয়াৰ লগত ওলাই গৈছিল সন্ধ্যা। এই যে ইউনিভাৰ্চিটিৰ সন্ধিয়া, কি যে এক অন্য মানৱতা। চাৰিওফালে কোলাহল। কোনোবাই যদি লগৰ বন্ধুৰ লগত আড্ডা মাৰি ঘূৰিছে, কোনোবাই আকৌ নিজৰ প্ৰিয়জনৰ লগত সন্ধিয়াৰ কবিতা ৰচিছে। কোনোবাই যদি এচেঞ্চিয়েলত বহি হাঁহিৰে মেহফিল সজাইছে, কোনোবাই হয়তো কাণত হেডফোন লগাই অশ্ৰুকেই কাহিনী শুনাইছে। চাৰিওফালে নানা চৰিত্ৰ। খোজকাঢ়ি আহি সন্ধ্যাই কাঞ্চনজংঘা হোষ্টেলৰ ওচৰত থকা পুল এটাত বহিল। শাৰী শাৰীকৈ থকা বইজ হোষ্টেলবোৰৰ সন্মুখত প্ৰকাণ্ড ফিল্ডখন। কোনোবাই ক্ৰিকেট, কোনোবাই ফুটবল, কোনোবাই হয়তো এনেই এপাক দৌৰিছে। পুলটোৰ পৰা গোটেই ফিল্ডখনেই দেখি সন্মুখতে এজোপা নাহৰ। সন্ধ্যা বহাৰ পিছতে এচাটি পাতলীয়া বতাহ। কি যাদু আছে এই চহৰটো। সন্ধ্যা যাব, দেৰি হ'ব। প্ৰিয়াৰ মাতত উঠি আহিল। পুলটো আৰু সেই নাহৰ জোপালৈ এবাৰ উলটি চালে। আকৌ আহি বতাহ। ৰাতি ভাত খাই উঠাৰ পিছতে সন্ধ্যাহঁতে পাইছিল সেই ভাৰতবৰ্ষ কঁপাই যোৱা খবৰ। প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ আব্দুল কালাম আৰু নাই। কাৰোৰে যেন বিশ্বাস হোৱা নাছিল। মিছন ইণ্ডিয়া, অগ্নিৰ দেউকাৰ কথাবোৰ চিলাৰ দৰে চকুৰ আগেৰে গৈছিল সন্ধ্যা। হয়তো তাইৰ দৰে বহুতৰ। সঁচাকৈ ভাৰতে এটি নক্ষত্ৰ হেৰুৱালে। কালামদেৱক সন্ধ্যাই ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাছিল। তেওঁ এনেকুৱা লাগিছিল যেন নিজৰ ঘৰৰে এৰা। মহান মনীষীসকল এনেকুৱাই। মৃত্যুৰ পাছতো নিজক ৰাখি থৈ যায় নিজৰ কৰ্মৰে, জ্ঞানেৰে। তোমাৰ স্নেহ, আদৰ, যত্ন আৰু আস্থাই মোক শক্তি দিলে নিৰ্ভয়ে পৃথিৱীৰ সৈতে মুখামুখি হ'বলৈ ঈশ্বৰৰ শক্তিৰে। সেই মোৰ মাতৃ মহান কয়ামতৰ দিনাখন আমি আকৌ লগালগি হ'ম। সন্ধ্যাৰ মনত পৰিছিল ডক্টৰ কালামে লিখা মোৰ মা নামৰ তাইৰ আটাইতকৈ প্ৰিয় কবিতাটিৰ শেষৰ পংক্তিশাৰী। এৰা গুচি গ'ল তেখেত, গোটেই বিশ্বক কন্দুৱাই ভাৰতক অকলে। কাইলৈ হয়তো ক্লাছ নহ'বও পাৰে, কিন্তু যাবতো লাগিবই। সোনকালে বিচনাত পৰিল সন্ধ্যা। ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস সন্ধ্যাৰ ঘৰতো নাছিল, হোষ্টেলতো সম্ভৱেই নহয়। ঐ সন্ধ্যা, ক্লাছ পাম নে কৈ আজি? উঠা উঠা। বিদিশাৰ মাততে সাৰ পালে সন্ধ্যা। 8টা বাজি গ'ল। 9টাৰ পৰা ক্লাছ শেষ আজি।
লৰালৰিকৈ উঠি গাটো ধুই ক্লাছলৈ গ'ল তাই। ঠিক 8:50 মানত ক্লাছত সোমাল প্ৰিয়াৰ লগত। এজাকমান অচিনাকি ল'ৰা ছোৱালীৰ মাজত প্ৰিয়া নথকা হ'লে তাই বৰ অকলশৰীয়া হ'লহেঁতেন। ইলেক্টিভ ছ'চিয়লজিৰ ক্লাছ আছিল। ফাৰ্ষ্ট ক্লাছ হিচাপে বৰ সুন্দৰকৈ গৈছিল ক্লাছটো। সকলোৱে চিনাকি দি গৈছিল নিজৰ নাম আৰু ঠিকনাৰে। মাই নেম ইজ সন্ধ্যা ৰাগিনী বৰুৱা। আই এম ফ্ৰম বিশ্বনাথ চাৰিআলি, তাইও দিলে। দিনটোৰ ভিতৰতে নিমিষা, জুৰি, সীমা আদিকে ধৰি ভালে কেইজনী ছোৱালীৰ লগত সন্ধ্যাৰ চিনাকি হ'ল। তাইৰ এই গুণটোৰ কথা সকলোৱে খুব সোনকালে মানুহৰ লগত মিলি যাব পাৰিলে। ইয়াকে লৈ অলপ অহংকাৰো নথকা নহয় তাই। সন্ধ্যাৰ ভাল লাগিছে। লগৰ গোটেই কেইজনী ছোৱালীয়ে তাইৰ দৰে কথা পাতিবলৈ পালে একো নালাগে। মাই চেল্ফ অনুৰণ হাজৰিকা ফ্ৰম ডিব্ৰুগড়। হঠাৎ চক খাই উঠিছিল সন্ধ্যাই। ঘূৰি চালে, হয়, তাই ভবাটোৱেই সেই ল'ৰাটোৱেই হয়। তাই যে হোৱাইটনাৰডাল আনিছিল, ওখকৈ চুটি চুলিৰ ল'ৰাটো। ক'ত পঢ়ে কিবা কিবি কৈছিল। খুব এটা শান্ত মাত, যেন লাজ পাওঁ। সন্ধ্যাৰ চকু বাৰে বাৰে ল'ৰা বহা শাৰীটোৰ লাষ্ট বেঞ্চখনলৈ গৈ থকাটো প্ৰিয়াই ঠিক ধৰি পেলাইছিল। ঐ, কি হৈছে? চকু বাৰে বাৰে সেইফালে যে। ধৰা পৰাৰ ভয়ত চিঞৰি উঠিল সন্ধ্যা। কি যে কোৱা তুমি? এনে ক্লাছটো চাব নোৱাৰি নেকি কিবা? দুষ্টালি হাঁহি এটা মাৰি আঁতৰি গৈছিল প্ৰিয়া। থাৰ্ড ক্লাছৰ পিছতে সিহঁত দুয়োজনী উঠি অলপ ওলাই গৈছিল। কোনো টিচাৰ অহা নাছিল বাবে ক্লাছটো অলপ বিশৃংখল হোৱাৰ দৰে হৈছিল। তেনেকুৱাতে এজন ল'ৰাই সন্ধ্যাহঁতৰ বেঞ্চৰ আগত আহি ক'লে, তোমালোকৰ ফোন নাম্বাৰকেইটা দিবা নেকি? কথা নাই বতৰা নাই, ফোন নাম্বাৰ। তাকো অচিনাকি ল'ৰা। কি নীলাজ ল'ৰা, না আগতে দেখিছে না লগ পাইছে। টিচিংকে উঠি আহিছিল সন্ধ্যাৰ খংটো। বহু চেষ্টা কৰিও নিজক ৰখাব নোৱাৰি কৈ উঠিল, কিহৰ ফোন নম্বৰ বিলাক?